নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ আপোনাক স্বাগতম আজি আপোনালোকলৈ একেবাৰে সিম্পল বাট টেষ্টি ৰেচিপি এটা লৈ আহিছো চাওচোন আহক কিনো বনালো এয়া মাছ আৰু তাৰপিছত মচুৰ দাইল মাছে মচুৰ দাইলে টেঙা মৰা গুটিয়ে এয়া বনাম এয়া টেঙা মৰা আৰু ধনিয়া চনিয়া দিব লাগিব আকৌ গুটিটো সৈতে নিদিয়ে মানে গুটিটো নিদিওঁ গুটিটো দিলে মানে কি হয় পিছল সিজি গ'লে পিছল নিচিনা হ'ব যে বাকলিটো গুচাই দিছোঁ এই দাইলখিনি মানে সেই সিজাই লৈ পেলাই এয়া দি দিব লাগিব এতিয়া ফাৰ্ষ্টতে মচুমাখিনি মানে বইল কৰি লোৱা হ'ব এয়া পানী দিছোঁ দেই কেৰাহীত সিজালে মানে সেই ফেনটো কাটি দিলে খাবলৈ ভাল হয় নে আপোনালোকে ইচ্ছা কৰিলে কুকাৰটো সিজাই ল'ব পাৰিব এতিয়া সিজি থাকক এতিয়া মচুৰ দাইলখিনি সিজি আছে চাওক কিমানখিনি ফেন ওলাইছে এই ফেনবোৰ এতিয়া কাটিব লাগিব সদায় দাইলৰ ফেনবোৰ কাটিলে দাইলখনৰ হেৰিটো গোন্ধটো নাথাকে মানে দাইলৰ গোন্ধ নাথাকে আৰু সোৱাদটো ভাল হয় আৰু দাইলখিনি এয়া নিমখ দিছোঁ দেই এয়া একেবাৰে দি দিছে ন একেবাৰে দিম এয়া হালধি দিছোঁ টেঙা মৰা দিছোঁ দেই আজি টেঙা মৰা দি বনাব লাগিব দাইল এয়া মাছখিনি এটুকুৰা এটুকুৰাকৈ ফ্ৰাই কৰি লৈছোঁ এয়া তেল অকণমান দিছোঁ তেল কম আছে এই মাছ ভজা তেলতে দিছোঁ ইয়াতে মাছৰ দাইল কাৰণেও এইখিনি মিথিগুটি দিছোঁ এয়া দাইল বাকিম দেই এতিয়া দেখুৱাই দিয়ক অকণ এয়া দাইল অথনি হেৰি কৰি থোৱা দাইলখিনি বইল সিজাই থোৱা আছিলে নহয় এতিয়া মাছ দি দিওঁ দেই এতিয়া উতলটা আহিলে হৈ যাব উতলক দিয়ক লৰালেও বহুত বেছি জোৰকৈ লৰাই নিদিব মাছবোৰ ভাগি যাব হৈ গৈছে ধনিয়া দিলোঁ ধনিয়া পিছত দিম এয়া হৈ গ'ল দেই মই মাছখিনি আগতে প্লেট এখনত কাটি লওঁ নহ'লে মাছখিনি ভাগি যাব নহয় ভাত উলিয়াওঁতে বাতিলে দাইলখিনি হট কেছতে কাঢ়িছোঁ দেই এতিয়া গৰম হৈ থাকিব এয়া ধনিয়া দেই অলপমান কাটি দিছোঁ গোন্ধটো ভাল হ'ব তেতিয়া লাষ্টত দিলে ভাল হয় নি লাষ্টত দিব লাগে দাইলখিনি বা যি দি কাঢ়ি অতাই দিব লাগে কেঁচাই এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন থেংক ইউ